নমস্কাৰ Assamese অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু-বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি ৰিপৰ্ট লৈ আহিছো এই আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে মৰমৰ বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ পৰা নতুন পোষ্ট কেইটামান মুকলি পাইছে এইকেইটা পোষ্ট গ্ৰেড 3 গ্ৰেড 4 আৰু এসিস্টেন্ট প্ৰফেছৰৰ পোষ্ট কেইটামান মুকলি কৰা হৈছে তো বন্ধুসকল গ্ৰেড 4 ৰ মিনিমাম এডুকেশ্যন 8 পাছৰ পৰা আৰম্ভ আছে তো বন্ধুসকল যদি আপুনি 8 পাছ কৰিছে নহবা 8 তকৈ অধিক পৰিছে তেনেহলে এই ভিডিওটো সম্পূৰ্ণ চাই থাকিব কাৰণ কি এই ভিডিওটোত সকলোবোৰ ডিটেইলছ দি দিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 এসিস্টেন্ট প্ৰফেছৰ পোষ্টটো কেনেকৈ আবেদন কৰিব পাৰিব ইয়াৰ মাটি দৰমহাটো কিমানকৈ পাব আৰু ইয়াৰ এজ লিমিটটো কিমান লাগিব এই সকলোবোৰ এই ভিডিওটোৰ যোগে আলোচনা কৰা হ'ব তো আহক ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন এবাৰ চাই লওঁ Assam Grade 3 Grade 4 Job Vacancy 2024 এখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট হয় তো বন্ধুসকল এই এডভাৰটাইজমেন্টত দেখিব পাৰিছে ইয়াত এসিস্টেন্ট প্ৰফেছৰ আৰু গ্ৰেড 3 গ্ৰেড 4 পোষ্ট কেইটামান মুকলি কৰা হৈছে ইয়াৰ পোষ্ট কেইটাৰ ডিটেইলছ সমূহ দিয়া আছে প্ৰথম পোষ্ট কেইটা এসিস্টেন্ট প্ৰফেছৰ ফিজিক্সত মুকলি কৰা হৈছে টোটাল 3টা পোষ্ট মুকলি কৰা হৈছে ইউআৰ অৰ্থাৎ সকলোৰ বাবে 2টা পোষ্ট মুকলি কৰা হৈছে ওবিসি এমসিৰ বাবে এটা পোষ্ট সংগঠন কৰা হৈছে ইয়াৰ পিছত জুলজি এসিস্টেন্ট প্ৰফেছৰ 3টা পোষ্ট মুকলি কৰা হৈছে 2টা ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ কেণ্ডিডেটৰ বাবে মুকলি কৰা হৈছে আৰু এটা ওবিসি এমসিৰ বাবে মুকলি কৰা হৈছে ইয়াৰ পিছত কেমিষ্ট্ৰি এসিস্টেন্ট প্ৰফেছৰ 3টা পোষ্ট মুকলি কৰা হৈছে এসিৰ বাবে এটা পোষ্ট সংৰক্ষণ কৰা হৈছে ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ বাবে 2টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ পিছৰ এসিস্টেন্ট প্ৰফেছৰ ভুটানী সাবজেক্টত মুকলি কৰা হৈছে টোটাল 3টা পোষ্ট মুকলি কৰা হৈছে এসসিবিৰ বাবে এটা পোষ্ট সংৰক্ষণ কৰা হৈছে আৰু ওবিসি এমসিৰ বাবে এটা পোষ্ট সংৰক্ষণ কৰা হৈছে ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে মেথছত টোটাল 3টা পোষ্ট মুকলি কৰা হৈছে ওবিসি এমসিৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে এসটিএছৰ বাবে এটা পোষ্ট সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছৰ পোষ্টটো লেবৰেটৰী এসিস্টেন্ট ইয়াত এটা পোষ্ট মুকলি কৰা হৈছে এটো ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ কেণ্ডিডেটে এই পোষ্টটো আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে লেবৰেটৰী বিয়াৰ ইয়াত 4টা পোষ্ট মুকলি কৰা হৈছে এসটিপিৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে ওবিসি এমসিৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে ইউআৰ অৰ্থাৎ সকলো কাষ্টৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে এসিৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ পিছত ট্ৰিমছ এণ্ড কণ্ডিশ্যনসমূহ ইয়াত দিয়া আছে তোমালোকৰ এইকেইটা পোষ্টৰ দেখিব পাৰিছে এজ লিমিটটো 38 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াত দেখিব পাৰিছে এসসি এসটি কেণ্ডিডেট হলে 5 বছৰ অতিৰিক্ত পাব ওবিসি এমসি কেণ্ডিডেট হলে 3 বছৰ অতিৰিক্ত পাব পিডব্লিউডি কেণ্ডিডেট হলে 10 বছৰ অতিৰিক্ত পাব ইয়াৰ পিছত দেখিব পাৰিছে এই পোষ্টটো আবেদন কৰিব হলে আপুনি লোকেল ল্যাঙ্গুৱেজ অৰ্থাৎ আসামিজ ল্যাঙ্গুৱেজটো জানিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে এসিস্টেন্ট প্ৰফেছৰ পোষ্ট কেইটাৰ বাবে আপুনি ইয়াত এপ্লিকেশন ফিজ পে কৰিব লাগিব ইয়াত 1500 টকা এপ্লিকেশন ফিজ পে কৰিব লাগিব আৰু এই পোষ্ট কেইটাৰ বাবে ইয়াৰ নিৰ্দিষ্ট ফৰ্ম আছে অৰ্থাৎ এসিস্টেন্ট প্ৰফেছৰৰ উকিয়া ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰি আপুনি আবেদন কৰিব লাগিব এই পোষ্ট কেইটা আপুনি অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ইয়াৰ পিছত লেবৰেটৰী এসিস্টেন্ট পোষ্ট কেইটাৰ বাবে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰি আপুনি আবেদন কৰিব পাৰিব এই লেবৰেটৰী এসিস্টেন্ট পোষ্ট কেইটাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো এটাত কমপ্লিট কৰিলে আপুনি এই লেবৰেটৰী এসিস্টেন্ট পোষ্টটো আবেদন কৰিব পাৰিব আৰু লগতে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব নহবা ডিপ্লোমা থাকিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে এই লেবৰেটৰী এসিস্টেন্ট পোষ্টটো আবেদন কৰিব হলে আপুনি এপ্লিকেশন ফিজ পে কৰিব লাগিব ইয়াত 300 টকা এপ্লিকেশন ফিজ পে কৰিব লাগিব এই লেবৰেটৰী এসিস্টেন্টৰ আবেদনৰ ফৰ্মখন ক'ত পাব এটো মই ভিডিওটো শেষলৈ মই কৈ দিম ইয়াৰ পিছত দেখিব পাৰিছে লেবৰেটৰী বিয়াৰৰ পোষ্টৰ ডিটেইলছটো এই পোষ্টটো আবেদন কৰিব হলে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ক'ত পাব ভিডিওটো শেষলৈ কৈ দিয়া হ'ব ইয়াৰ পিছত দেখিব পাৰিছে এই লেবৰেটৰী বিয়াৰৰ পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কেৱল 8 পাছ কৰিলে আপুনি এই পোষ্টটো আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে এই পোষ্টটো আবেদন কৰিব হলে আপুনি 300 টকা ইয়াত এপ্লিকেশ্যন মাচুল অৰ্থাৎ এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব ক'ত পে কৰিব লাগিব কোনটো একাউণ্টত পে কৰিব লাগিব এই সকলোবোৰ এই এডভাৰটাইজমেন্টখনত দিয়া আছে এই এডভাৰটাইজমেন্টখনো আমাৰ ভিডিওৰ ডিসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা ভালদৰে পঢ়ি চাই ল'ব পাৰিব মান্থলি চেলাৰীটো দিয়া আছে এসিস্টেন্ট প্ৰফেছৰ পোষ্ট কেইটাৰ বাবে 57700 ৰ পৰা 1,82,400 লৈকে ইয়াৰ মান্থলি দৰমহাটো পাব লেবৰেটৰী এসিস্টেন্ট গ্ৰেড 3 পোষ্টৰ বাবে 14,000 ৰ পৰা 70,000 লৈকে ইয়াৰ মান্থলি দৰমহাটো পাব আৰু জিপি2 5,600 লৈকে পাব লেবৰেটৰী বিয়াৰ গ্ৰেড 4 পোষ্টৰ বাবে 12,000 ৰ পৰা 52,000 লৈকে ইয়াৰ মান্থলি দৰমহাটো পাব আৰু জিপি2 3,900 কে পাব তোমালোকৰ ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন তোমালোকৰ এই ফৰ্মখন এসিস্টেন্ট প্ৰফেছৰ পোষ্ট কেইটাৰ বাবে হয় যদি আপুনি এসিস্টেন্ট প্ৰফেছৰ পোষ্টটো আবেদন কৰে তেনেহলে এই ফৰ্মখন ফিল আপ কৰি আপুনি আবেদন কৰিব লাগিব এই ফৰ্মখন ক'ত পাব এই ফৰ্মখন আমাৰ ভিডিওটোৰ ডিসক্ৰিপচনত পাই যাব অৰ্থাৎ এই এডভাৰটাইজমেন্টৰ লগতে দিয়া থাকিব তাৰ পৰা প্ৰিন্ট আউট ওলাই লগত ডকুমেন্টসমূহ গাঁঠি দি পেলাই আপুনি আবেদন কৰিব পাৰিব যদি আপুনি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট কেইটা আবেদন কৰিব বিচাৰিছে তেনেহলে আপুনি এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আবেদন কৰিব লাগিব এই ষ্টেণ্ডাৰ্ড ফৰ্মখন এডভাৰটাইজমেন্টৰ লগতে
পাই যাব এডভাৰটাইজমেন্টৰ লিংকটো আমাৰ ভিডিঅ ডিসক্ৰিপচনত দিয়া থাকিব তে এডভাৰটাইজমেন্টখন ডাউনলোড কৰিলে ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন লগতে পাই যাব তাৰ পৰা আপুনি প্ৰিন্ট আউট ওলাই লগত ডকুমেন্টসমূহ গাঁঠি দি পেলাই আপুনি পোষ্টেল মাধ্যমেৰে নহবা নিজে গৈ জমা কৰিব পাৰিব তো বন্ধুসকল ইয়াৰ পিছত দেখিব পাৰিছে ক'ত এইকেইটা পোষ্ট আবেদন কৰিব লাগিব অকল ইয়াত দেখিব পাৰিছে মূৰখন সিলেক্ট কলেজত এইকেইটা পোষ্ট মুকলি কৰা হৈছে যদি আপুনি এইকেইটা পোষ্ট আবেদন কৰিব বিচাৰিছে এই কলেজত গৈ আপুনি নিজে গৈ জমা কৰি আহিব পাৰিব আৰু নহবা আপুনি পোষ্ট অফিচ মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব ইয়াত পোষ্ট অফিচ এড্ৰেছটো দেখিব পাৰিছে অফিচ অফ দা প্ৰিন্সিপাল মুৰগং সিলেক্ট কলেজ জুনাই পিঅ জুনাই ডিস্ট্ৰিক্ট ধেমাজি ব্ৰেকেটত অসম 787060 এই এড্ৰেছত আপুনি পোষ্টেল মাধ্যমেৰে আবেদন কৰিব পাৰিব নহবা নিজে গৈ এই কলেজত আবেদন কৰিব পাৰিব তো বন্ধুসকল যদি আপুনি এই এডভাৰটাইজমেন্টখন চাব বিচাৰিছে ইয়াৰ লিংকটো আমাৰ ভিডিঅ ডিসক্ৰিপচনত দিয়া থাকিব এই এডভাৰটাইজমেন্টৰ লগতে আবেদনৰ ফৰ্মখনো দিয়া থাকিব তাৰ পৰা আপুনি আবেদনৰ ফৰ্মখন প্ৰিন্ট আউট ওলাই ভালদৰে ফৰ্মখন ফিল আপ কৰি লগত ডকুমেন্টসমূহ গাঁঠি দি পেলাই আপুনি অফলাইন মাধ্যমেৰে আবেদন কৰি ল'ব পাৰিব তো বন্ধুসকল আজি আপডেট ইমানে আছিলে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকলে এই ভিডিঅটো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱা খাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ